আজি আমি মেট্ৰিক পৰীক্ষাৰ কাৰণে নিৰ্ধাৰিত সিলেবাছৰ বিষয়ে আলোচনা কৰিম। যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে কৰি লওক, কাৰণ ইয়াত মেট্ৰিক পৰীক্ষাৰ কথাৰ লগতে পৰীক্ষাত নম্বৰ বা কৌশলৰ কথা আলোচনা কৰা হয়। গতিকে নমস্কাৰ বন্ধুসকল, মোৰ নাম মিন্ময় আৰু আপোনালোকক আদৰিছোঁ এডুকেশ্যনেল গুৰু লৈ। বন্ধুসকল, তোমালোকে জানাই চাগে এইবাৰৰ মেট্ৰিক পৰীক্ষাত 2018-19 বৰ্ষত ইংৰাজী, গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ত থিয়ৰী নম্বৰ 90 আৰু প্ৰেক্টিকেল নম্বৰ 10, মুঠ নম্বৰ 100 দিয়া হ'ব। এয়া ভিডিঅ' স্ক্ৰীনত তোমালোকে মন দি চাই লোৱা কোনটো পাঠৰ পৰা কিমান নম্বৰ আহিব। এইখিনিতে এটা কথা কৈ লওঁ যে বহুতো ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ আগত কি কৰে কি ধৰি লওক ছাত্ৰজনৰ বিজ্ঞান কিতাপখন পঢ়ি প্ৰায় শেষ, তাৰপিছতো তাৰ বিদ্যুৎ নামৰ পাঠটো অলপ টান লাগি আছে। এনেধৰণৰ পৰিস্থিতিত বহুতো ছাত্ৰ ছাত্ৰীয়ে কি কৰে কি তেওঁলোকে যেতিয়াই পঢ়িবলৈ লয় তেতিয়াই সেই টান লগা পাঠটো ওলায় আৰু ভাবিব ধৰে মই বিজ্ঞান বিষয়টো নোৱাৰিম, আৰু লাহে লাহে তেওঁ সেই বিষয়টো ঘৃণা কৰিবলৈ লয়। গতিকে তোমালোকে সেই ভুলটো নকৰা যাতে, কাৰণ সেই পাঠটোৰ পৰা পৰীক্ষাত প্ৰায় 6 নম্বৰহে আহিব আৰু তোমালোকৰ বিজ্ঞান বিষয়ত সেই 6 নম্বৰ নাপালেও তোমাৰ বৰ বেছি এটা অনিষ্ট নহয়। শেষত বন্ধুসকল, ভিডিঅ'টো ভাল লাগিল যদি লাইক কৰিব।